নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ঘৰতে আছোঁ, গাঁৱতে আছোঁ। মই ৰাস্তাত আছোঁ, বৰ্তমান দেখিব পাৰিছে। এই ঘৰ আমাৰ অহা যোৱা কৰা মেইন ৰাস্তা হয়। মোৰ ঘৰটোৰ আগত আপোনালোকক এটা ভয়ানক কাহিনী ক'ম বুলি ভাবি আছোঁ। ইয়াৰ ভিতৰত আপোনালোকে টাৱাৰ লাইনটো দেখিব পাৰিছে। এইটো টাৱাৰ লাইনটো ছাইডত, এইটো টাৱাৰ লাইন। এই টাৱাৰ লাইনটো মোটামুটি হ'ল 8-9 বছৰমান হ'ল বহাইছে। মানে ইয়াত মানে এটা ভয়ানক কাণ্ড এটা হৈ থাকে। মানে ইয়াত যিখন গাৰাটো খুন্দাৰ কাৰণে JCB আনিছিল। JCB দি তাৰমানে খান্দি থাকোঁতে ইয়াত মানে ডাঙৰ ডাঙৰ গাছৰ টুকুৰা ওলাইছিল। গাছ আমি চাব আহিছিলোঁ, যিহেতু কাষতে হয়। মানে আমি কোৱা এতে শুনামতে আৰু আমি জনামতে তাৰমানে ইয়াত মানে ডাঙৰ গছ আছিল। গছডালত তাৰমানে কিবা দেহ বাঁহা লৈছিল, সেইৰ কাৰণে তাৰমানে পোষ্টটো পুতিব পৰা নাছিল। ইয়াত মানে ছাগাল তাগাল বলি দিয়া হৈছিল। ইয়াত বলি দি পেলাইহে তাৰমানে ইয়াত পুতা হৈছিল। যিহেতু টাৱাৰ লাইনটো বহাই যোৱাৰ পাছতে মানে ইয়াত মানে শব্দ হৈ থাকে। মানে ইয়াত আপোনালোকে দেখিব পাৰিছে, এইটো ৰাস্তাত আছোঁ মই। টাৱাৰ লাইনটো হয়, এইটো আমাৰ ঘৰ হয় আগত। ইয়াত মানে আমি ৰাতি ওলাই আহোঁ, কেতিয়াবা গৰমৰ দিন ওলাই আহোঁ মোবাইল চোবাইল টিপাৰ কাৰণে। ফ্ৰেণ্ডসকলৰ লগত ওলাই আহোঁ। তাৰমানে হাল ইয়াতে মানে পূৰা লহাত মানে কোবাই থাকে। মানে ওপৰত মানে আমি আৰু হয়তো ঘৰত যাওঁ, ফ্ৰেণ্ডসকলৰ লগত ঘৰত যাওঁ আৰু মাহঁতেও কয় ইয়াত নাহিবা। মানে আমাৰ এইখিনিত মানে অকলে তাৰমানে কোনো তাৰমানে অকলে নাহে। তাৰমানে এইখিনি হাতত দেখিব পাৰিছে, এইখিনি হাতত শাক মানে মানুহ নাই। এইখিনি টেপছ আৰু এইখিনি আগত মানুহ আছে। এইখিনিত তাৰমানে মানুহ জানো দেখিব পাৰিছে। এই চাইডত সেইঘৰ মানুহ আছে। টাৱাৰ লাইনটো চাইডত এই ঘৰো নতুনকৈ উঠি আছে, যিখন মানে আমাৰ গাঁৱত মানে ইয়াত মানুহ নাছিল। তাৰমানে ইয়াত আমাৰ গাঁওখনত আগত চব যিবিলাক মানুহ উঠি আহিছে, মানে নতুন তাৰমানে উঠি অহা মানুহ। তাৰমানে আমিও উঠি অহা মানুহে। এইটো এই ঘৰ আছে চাইডত। মানে আমি ৰাস্তাটো কাষতে হয় না, আৰু গৰমৰ দিন আমি গাঁৱলীয়া জেগাটো গমেই পায়। ৰাতি ফ্ৰেণ্ডসকলৰ লগত আহোঁ, এইবিলাকৰ লগত মোবাইল চোবাইল টিপি থাকোঁ। ইয়াত তাৰমানে পূৰা শব্দ ওলাই থাকে। তাৰমানে টাৱাৰ লাইনটোত আপোনালোকে দেখিব পাৰিছে, টাৱাৰ লাইনটো দেখুৱাইছোঁ মই। টাৱাৰ লাইনটো এইটো হয়। মানে ইয়াত মানে ভয়তে তাৰমানে কোনো নাহে। তাৰমানে গৰু ছাগল দিবৰ কাৰণে আপোনালোকে দেখিব পাৰিছে, নীলাগুটিয়ে গৰু ছাগল দি আছে। নীলাগুট দি আছে গৰু ছাগল, কিন্তু কাষত নাই। মানে গাইছ, আমি টাৱাৰ লাইনটোত যাই আছোঁ। আমাৰ কাষৰে সৰু ল'ৰা দুজন আছে, তাহাঁতৰ লগত যাই আছোঁ। আৰু আকালে যাব ভয় লাগে। যাই আছোঁ আগত। আপোনালোকে দেখিব পাৰিছে, এয়া এই টাৱাৰ লাইনটো এইটো। যাই আছোঁ আগত। ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ কৰি। কৈ আছোঁ আপোনালোকক, ঐ বৰ কাষত নাযাবি। কৈ আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। দেখিব পাৰিছে, কাষত আহিছোঁ মোটামুটি। মানে গাইছ, এতিয়া তাৰমানে টাৱাৰ লাইনৰ গাৰাটো শুনোতে মানে বহুত ডিষ্টাৰ্ব কৰিছে। তাৰমানে মানুহবিলাক শুনিব পৰা নাই গাৰাটো। আৰু JCB খান যিটো JCB দি খানা হয় গাৰাটো, JCB খান বন্ধ হৈ যায়। মানে ইয়াত মানে বলি দিছে, বলি দিয়াৰ পাছতহে এইটো পুতাৰ পাছতহে মানে এই টাৱাৰ লাইনৰ পোষ্টটো বহাইছে। গাইছ মোৰ সৈতে আমাৰ কাষৰে ল'ৰা দুজন আছে। মানে কেনে ৰাতি হ'লে কেনে শব্দ ওলাই দিয়ে, হট কুবি দেই না পুৰা, লোহাৰ কুবি দেই পুৰা। আৰু কাষত নাযাবি, বৰ বেছি কাষত নাযাবি। আপোনালোকক দেখিব পাৰিছে, কাষতে আছোঁ। কাষত যাওঁ আমি, যিটো লাইনো চলি আছে। পূৰা শব্দ হৈ থাকে। মানে ভয়তে মানে ইয়াত নাহে, কোনো নাহে। আৰু চাইডত দেখিব পাৰিছে গৰু ছাগলৰ কাৰণে চাইডত নিদিয়ে। তাৰমানে ভয়তে নাহে ইয়াত, মানে কোনো নাহে। আৰু ঘৰ যাওঁ, হ'ব। ইয়াতে বেছি কথা হৈ থাকে। তাৰমানে ইয়াত তাৰমানে কোৱা মতে তাৰমানে ইয়াত তাৰমানে গাছ আছিলতো, গাছত তাৰমানে দেও আছিল, দেও ভৰ খাই আছিল। সেই কাৰণত এই পোষ্টটো তাৰমানে ইয়াত পুতিব নিদিয়ে, তাৰমানে ডিষ্টাৰ্ব কৰিছিল। বলি দিয়াৰ পাছত চব ঠিক হৈ গৈছে। আৰু শব্দটোহে তাৰমানে ওলাই থাকে বৰ্তমান। ৰাতি হ'লে মোটামুটি 7টামানৰ পৰা ইয়াত পূৰা শব্দ ওলাই থাকে। মানে ইয়াত শব্দটো কোবাই দিয়ে, লহাত কোবাই দিয়ে, এনেকুৱা শব্দ ওলাই থাকে। আমি আৰু ভয়তে ৰাস্তাটো সেইটো চাইডত নবহোঁ, ৰাস্তাটো চাইডতে আছে। আপোনালোকক ৰাস্তাখন দেখুৱাম। ৰাস্তাটোৰ চাইডতে আমি ৰাতি তাৰমানে এইখিনি সিহঁতত কোনো অকলে নাহে। আহিলে লগত মানুহ থাকিব লাগিব এইখিনি পাৰ হওঁতে। যিহেতু চাইডত ডিফাৰেঞ্চ আছে, মানুহ নাই মাজত। তাৰমানে এইটো মাথাতো মানুহ আছে, সেইটো মাথাতো মানুহ আছে। ভিডিঅ'টো গাইছ ইমানেই আছিল। অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। ভিডিঅ'টো কেনে লাগিছে গাইছ ক'ব। আৰু গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত কষ্ট কৰি ভিডিঅ' বনাই আছোঁ গাইছ। আপোনালোকে ভালে থাকক। বাই বাই।